ৰাজনীতি কৰিম বুলি ৰাজনীতি কৰিম। বৰষা ৰাণীৰ বিষয়ে ফেচবুক লাইভ যোগে আহি পিনে ক'লে যে মই ৰাজনীতি কৰিম, কিন্তু তেওঁ ৰাজনীতি কৰিব কিন্তু গৌৰৱ গগৈ ছাইডত হৈ পিনে কৰিব নে হিমন্ত বিশ্ব শৰ্মাৰ ছাইডত, বিজেপি নে কংগ্ৰেছ? সম্পূৰ্ণ ভিডিঅ' ক্লিপটো আপোনালোকক মই লগাই দিম আৰু শুনি পিনে আপোনালোকে সকলো গম পাই যাব কথাখিনি। বৰষা ৰাণীৰ বিষয়ে এগৰাকী অভিনেত্ৰী হয় আৰু তেখেতক আমি অভিনেত্ৰী হিচাপে চাব বিচাৰোঁ, কিন্তু তেওঁ ৰাজনীতিত আহিব বিচাৰিছে যদি আহিব পাৰে, কিন্তু যদি তেওঁ অহা ভালো হ'ব। আৰু কি হয় আৰু আপোনালোকে এই ভিডিঅ' ক্লিপ লগাইছোঁ শুনি লওক, কোনটো মানে দলত আহিব। মই ভিডিঅ' ক্লিপটো লগাই দিছোঁ। নমস্কাৰ, এটা লাইভ কৰিলোঁ অলপ কথা পাতোঁ বুলি। সকলো চাগে এতিয়া ব্যস্ত, চাকৰিলৈ গৈছে, লাইভ চাবলৈ সময় নাই, তথাপিও পিছত দেখিব আপোনালোকে লাইভটো। এজন আহিছে দেখিছোঁ, অৱন্তিকা গায়ত্ৰী বৰুৱা ইজ ৱাচিং। থেংক ইউ অৱন্তিকা। 11জন হৈ গ'ল। আচ্ছা, সকলোৰে বিহু নিশ্চয় ভালে ভালে গ'ল। মোৰো মই কৈছিলোঁ ইয়াৰ আগৰ লাইভটোত যে মই সেইদিনাখন দুখ পাইছিলোঁ, কিন্তু ভগৱানৰ কৃপাত আৰু আপোনালোকৰ আশীৰ্বাদত আঙুলিটো ভঙা নাই। এই তৎচুটি নাই যে মানুহজনীৰ গাত, দৌৰা দৌৰিকৈ কিবা কিবি কাম কৰি থাকোঁতে পিছফালৰ চিৰিতে খুন্দা খাই পৰি এই সোঁ ভৰিৰ নখ এটা উঠি গ'ল। এতিয়া অলপ অলপ বিষ আছে, তথাপিও ভাল পাইছোঁ। এই লাইভটো কৰাৰ আচলতে বিশেষ কাৰণ এটা আছে। কালিৰ পৰা এটা বাতৰি মই দেখি আছোঁ, মই কিবা ৰাজনীতি কৰিম বুলি ওলাই আছে, কিন্তু আচলতে মই নিজেও অৱগত নহয় এই বিষয়ত, কেনেকৈ ওলালে এই নিউজটো। গতিকে আপোনালোকক এইটোকে ক'বলৈ মই লাইভটো কৰিলোঁ যে এইটো মিছা খবৰ, তেনেধৰণৰ কোনো আলোচনা মোৰ লগত চলি থকা নাই। এই ভগৱানৰ থাপনা আছে, ভগৱানৰ থাপনাৰ কাষত বহি কৈছোঁ, তেনেধৰণৰ কোনো আলোচনা মোৰ লগত চলিও থকা নাই আৰু মোৰো তেনেকুৱা পৰিকল্পনা নাই। আপোনালোকে জানে নতুনকৈ সংসাৰ কৰিছোঁ, মোৰ ব্যক্তিগত জীৱনৰ কিছুমান কৰণীয় আছে, পেছাগত জীৱনৰ যিহেতু মই আজি ইমান বছৰ এই লাইনটোত আছোঁ, মোৰ কৰিবলগীয়া অভিনয়ৰ ক্ষেত্ৰত, ছবিৰ ক্ষেত্ৰতো বহুত কাম আছে, এতিয়াও সেইখিনি আছে। জাতিক ভাল পাওঁ, জাতিৰ কাৰণে সদায় কাম কৰি যাম। জাতিৰ বিপদৰ সময়ত জাতি ওলালে নিশ্চয় জাতিৰ লগত ময়ো ওলাম, সেইখিনি বাৰু থাকিব। কিন্তু ৰাজনীতিৰ কথা মই এতিয়া ভবা নাই, এইটো একেবাৰে এটা মিছা খবৰ। আজি বহুতো নিউজ চেনেলে ফোন কৰি আছে মোৰ পৰা এই বাইটটো ল'বলৈ। মই আপোনালোকক ক্ষমা খুজিছোঁ যে মই আপোনালোকক কোনো ফোন আপোনালোকৰ ৰিচিভ কৰা নাই বা মই আপোনালোকক বাইট দিয়া নাই। এইকাৰণেই কাৰণ মই দুখ পাইছোঁ আপোনালোকে খবৰটো প্ৰচাৰ কৰাৰ আগতে, যিহেতু আমাৰ ইমান ঘনিষ্ঠ এটা সম্পৰ্ক, সুখে দুখে সদায় আপোনালোক আমাৰ লগতে থাকে, প্ৰতিটো ক্ষেত্ৰতে ফোন কৰে, বৰষা 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 বা বৰষা অমুকটো তমুকটো। এইটো ক্ষেত্ৰতো খবৰটো প্ৰচাৰ কৰাৰ আগতে যদি মোক এবাৰ সুধি ল'লেহেঁতেন যে বৰষা কথা এটা শুনিছোঁ সঁচা নেকি, সেইটো নুসুধাকৈ যিহেতু আপোনালোকে বাতৰিটো প্ৰচাৰ কৰিলে, তাৰপিছত আকৌ বাইট এটা দিয়াতকৈ মই ভাবিলোঁ যে মই নিজে, মোৰ যিহেতু ছ'চিয়েল মিডিয়া হেণ্ডেল, মোৰ ফেচবুক পেজত 1,40,000 ফলোৱাৰ্ছ আছে আৰু বেছি অধিক তেওঁলোকে শ্বেয়াৰ কৰিলে, এইটো মই যেনেকৈ ক'ম তেনেকৈ আপোনালোকৰ কাষ পাবগৈ এই খবৰটো। গতিকে আপোনালোকক খবৰটো দিলোঁ যে নহয়, এইটো মিছা কথা, মই পলিটিক্স জইন কৰা নাই বা মই ৰাজনীতিত নামিম বুলি তেনেধৰণৰ কোনো এতিয়া পৰিকল্পনা নাই। মই নিজৰ ব্যক্তিগত জীৱন আৰু নিজৰ পেছাগত জীৱনতে ব্যস্ত। ধন্যবাদ, সকলো ভালে থাকক, আশীৰ্বাদ কৰিব। এনেও আপোনালোকে বহুত মৰম দিছে মোক, ভাস্কৰক, মুন্মিক, আৰু আশীৰ্বাদ কৰিব যাতে বছৰটো ভালে ভালে যাওক। যোৱা বছৰটো অকণমান বেয়া আছিলে, কেতিয়াবা কম ভৱিষ্যতে, কিন্তু এই বছৰটো যাতে সকলো ভালে ভালে যাওক, আপোনালোকৰো ভাল হওক, ময়ো ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম। এইখিনিতে মই লাইভটো সামৰিছোঁ, কিয়নো আজি মোৰ এটা শ্বুটিং আছে, তালৈ গৈ আছোঁ।